ভিউয়ার্স এসআই ফ্রিডমলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিউয়াৰ্স যদি আপোনালোকে ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিব খোজে তেনেহ'লে আপোনালোকে কেনেদৰে লিংক কৰিব পাৰিব। ভিউয়াৰ্স যিসকল বন্ধুৱে এই চেনেলত আজি নতুনকৈ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ভিউয়াৰ্স বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় ভিউয়ার্স, আপুনি ঘৰতে বহি আপোনাৰ মোবাইলৰ জৰিয়তে ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিব। তো ভিউয়ার্স প্ৰথমতে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। খুলি আপুনি nvsp.in এইখিনি এড্ৰেছ বাৰত টাইপ কৰাৰ পিছত আপোনালোকে এণ্টাৰ কৰিব। কৰাৰ পিছত আপোনালোকৰ মাজত এই ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াৰ আগতে যেতিয়া আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নেম কাৰেকশ্যন বা ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিবলৈ দিছিল, সেই সময়ত আপোনালোকে ইয়াতে হয়তো এটা আইডি ক্ৰিয়েট কৰিছিল nvsp.in-ত। তো সেই আইডিৰ জৰিয়তে আপুনি এতিয়া ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিব। তো ভিউয়াৰ্স স্ক্ৰল ডাউন কৰোঁ অলপ। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে লগিং আছে আৰু অব্লিক ৰেজিষ্টাৰ আছে। যদি আপোনালোকে ইয়াৰ আগত ৰেজিষ্টাৰ কৰা নাছিলে তেনেহ'লে আপুনি ইয়াতে অতি সহজে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। তো ইয়াতে মোবাইল নম্বৰ লাগিব, ভোটাৰ আইডিৰ ইপিক আইডিটো লাগিব। তো সেই আইডি দি কেনে আপুনি ইয়াতে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। তো ভিউয়াৰ্স মোৰ ইয়াতে আগতীয়াকৈ ৰেজিষ্টাৰ কৰাই আছে। তো আমি ইয়াতে জাষ্ট লগিন কৰিম। লগিঙত টাচ কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত তলত দেখিবলৈ পাইছে ডোণ্ট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ নিউ ইউজাৰ। যদি আপুনি ইয়াতে ইউজাৰটো বনোৱা নাই তেনেহ'লে আপুনি ইয়াতে ইউজাৰটো বনাব পাৰিব। আৰু যদি আপোনাৰ ইউজাৰ আছে তেনেহ'লে আপুনি ইয়াতে ইউজাৰ নেম আৰু পাছৱাৰ্ড দিলে আৰু কেপচাটো দিলে লগিন কৰিব পাৰিব। তো ভিউয়াৰ্স মই ইউজাৰ আইডি আৰু পাছৱাৰ্ড আৰু কেপচা কোডটো ইয়াতে ভৰাই দিছোঁ। ভৰাই দিয়াৰ পিছত ইয়াতে মই লগিঙত এবাৰ টাচ বা ক্লিক কৰিব যদি আপুনি ডেস্কটপত কৰি আছে। তো ইয়াতে মোৰ লগিং হৈ গ'ল। লগিং হোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে বাওঁফালে ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ বাই এক্সিষ্টিং ইলেক্ট্ৰলছ। তো ইয়াতে আপোনালোকে এবাৰ টাচ কৰিব। কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ফৰ্ম 6B ইয়াতে ফৰ্ম 6 আছে, 6A আছে। আপোনালোকে ফৰ্ম 6Bত আপোনালোকে এবাৰ টাচ কৰিব লাগিব। মই ইংলিছত এবাৰ টাচটো কৰি দিছোঁ। ইয়াতে লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি ল'ব, ইংলিছ। তো অলপ স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পিছত পাৰ্চনেল ডিটেইলছ, ইয়াতে আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি ইয়াতে থাকিব। এপিক নাম্বাৰটো থাকিব, য'ত নেকি আপোনাৰ ভোটাৰ আইডি কাৰ্ডত এটা নাম্বাৰ থাকে। সেই নাম্বাৰটো আপোনাৰ ইয়াতে চেক কৰি ল'ব যে ঠিকেই আছে নে নাই। তাৰপিছত মোবাইল নম্বৰটো দিব লাগিব। তো মই এইখিনি ফিল আপ কৰোঁ। মোবাইল নম্বৰ ইমেইল আইডি দিয়াৰ পিছত ইয়াতে আপোনাৰ আধাৰ নম্বৰটো খুজিছে। তো ইয়াতে আপোনাৰ আধাৰ নম্বৰটো দি দিব। আপোনাৰ আধাৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব। তো ভিউয়াৰ্স মই ইয়াতে আধাৰ নম্বৰটো দিছোঁ, প্লেচ দিছোঁ। তাৰপিছত ডেটটো অট'মেটিক লৈ ল'ব, আজিৰ ডেটটো লৈ ল'ব। আপুনি যেতিয়া এপ্লিকেশ্যন কৰিব সেই ডেটটো ইয়াতে অট'মেটিক লৈ ল'ব। আৰু কেপচা কোডটো দি কেনে আপুনি প্ৰিভিউত এবাৰ টাচ কৰিব। প্ৰিভিউত টাচ কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াতে দেখিবলৈ হৈছে প্ৰিণ্ট। এই ফৰ্ম আপুনি যে এপ্লিকেশ্যন কৰিছে এই ফৰ্মখন আপুনি প্ৰিণ্ট আউট কৰিব পাৰিব। আৰু স্ক্ৰল ডাউন কৰি আপুনি আপোনাৰ ডিটেইলছসমূহ ভালদৰে চেক কৰি ল'ব। চেক কৰাৰ পিছতহে আপুনি ছাবমিট কৰিব। তো অলপ স্ক্ৰল ডাউন কৰোঁ। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে মই ডিটেইলছখিনি পঢ়ি চালোঁ, ঠিকেই আছে। মোৰ মোবাইল নম্বৰ, ইমেইল আইডি, আধাৰ নাম্বাৰটো আগতে চেক কৰি ল'ব। ইয়াতে লাষ্টৰ চাৰিটা সংখ্যাহে ইয়াতে শ্ব' কৰিব। যদি ঠিকেই আছে তেনেহ'লে আপুনি ইয়াতে ছাবমিটত এবাৰ টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ এটা ৰেফাৰেঞ্চ নম্বৰ আহি যাব ইয়াতে। তো মই ইয়াতে স্ক্ৰীনশ্বট এটা লৈ লৈছোঁ যাতে পিছলৈকে এই ৰেফাৰেঞ্চ নম্বৰটো মোৰ কামত দিয়ে। তো ভিউয়াৰ্স তাৰপিছত আপুনি ট্ৰেক ষ্টেটাছলৈ আপুনি এবাৰ টাচ কৰিব বা ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে সেই ডিটেইলছখিনি ইয়াতে দেখিবলৈ পাব যে আপোনাৰ ষ্টেটাছটো কি হৈ আছে। তো ভিউয়াৰ্স এনেদৰে আপোনালোকে ভোটাৰ আইডি কাৰ্ডৰ লগত আধাৰ কাৰ্ড
লিংক কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।